নমস্কাৰ বন্ধুসকল, অসম আৰু ইউটিউব চেনেলটিলৈ মই ঋতুমুনিঠাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাগে ভিডিঅ'টোৰ টাইটেলটো চাই গম পাইছে যে আজি কি ভিডিঅ' বনাব ওলাইছোঁ আৰু ভাবিছে চাগে মইনো কিনো ইমান জীৱন যুদ্ধত জয়ী হোৱা উপায় কম। আচলতে বন্ধুসকল, মই নকওঁ, মই এখন কিতাপৰ আধাৰত আপোনালোকক কথাখিনি ক'ম আৰু কথাখিনি মোৰ ভাল লাগিলে আৰু সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু কৰিয়ে দিলোঁ। নতুন বছৰ সোমাল, 2018ক বিদায় দিলোঁ, 2019ক আদৰি ল'লোঁ আৰু এইখিনিতে আমি বহুতে ভাবোঁ, বহুতে পৰিকল্পনা কৰোঁ, আমি অমুকটো কৰিম, আমি তমুকটো কৰিম, জীৱনটো এনেকৈ গঢ়িম তেনেকৈ গঢ়িম। আচলতে বন্ধুসকল, এই সময়ছোৱাত আমাৰ বহুতো ঘাত প্ৰতিঘাত, পৰাজয়, বিফলতা বহুতো আহিব পাৰে আৰু আমি এই গোটেইখিনিকো কেনেকৈ নেওচি আমাৰ মূল দুৱাৰত আমি খোজ দিব পাৰোঁ, আমি কেনেকৈ জীৱন যুদ্ধখনত জয়ী হ'ব পাৰোঁ, সেইখিনিৰ ওপৰতে কিতাপখন লিখা হৈছে আৰু সেইখিনি কথাকে আপোনালোকক মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে আহক, বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনত সাফল্য অৰ্জন কৰিব বিচাৰিলে আপুনি যি অৱস্থাত আছে ঠিক সেই অৱস্থাৰ পৰাই কাম আৰম্ভ কৰিব লাগিব। প্ৰথমটো খোজৰ বাবে নিজৰ ভৰি দাঙিব লাগিব, লাগিলে সেই খোজ যিমানেই ক্ষুদ্ৰ আকাৰৰ নহওক কিয়। দুবাৰমান চেষ্টা কৰি যি মানুহ হতাশ হৈ পৰে, তেনে মানুহে জীৱনত কেতিয়াও সাফল্যৰ মুখ দেখিবলৈ সক্ষম নহয়। এই কথা সততে মনত ৰাখিব যে নিজৰ আঁচনি কাৰ্যকৰী কৰোৱাটোৱেই হ'ল আন সকলো কামতকৈ অধিক গুৰুত্বপূৰ্ণ কাম। এজন মানুহে যি পাৰে তেওঁক তাকেই কৰিবলৈ দিয়া উচিত। জোৰ কৰি কাকো একো কৰিবলৈ দিয়া উচিত নহয়। তেনে কাম কৰাৰ পৰা একো লাভ নহয়, অবাবত সময় আৰু শক্তিৰ অপচয় হয়। সঞ্চয়ে আমাৰ ভৱিষ্যত নিৰাপদ কৰে, ভৱিষ্যতৰ সমস্যাৰ সৈতে যুঁজিবলৈ আমাক আৰ্থিক আৰু মানসিক সমল যোগায়। ডাঙৰ মানুহ হ'ব বিচাৰিলে হেজাৰজনৰ ভিৰৰ মাজৰ পৰা ওলাই আহি পৰিপূৰ্ণ মাধুৰ্যৰ সৈতে এটা স্বাধীন জীৱন যাপন কৰিব লাগিব। নিজক কঠোৰভাৱে সমালোচনা কৰিব, কিন্তু সি যে ধ্বংসাত্মক আলোচনা নহয় তাৰ প্ৰতি সচেতন দৃষ্টি ৰাখিব। কিবা সমস্যাৰ মুখত পৰাৰ লগে লগে প্ৰাৰ্থনাত বহিব, তাৰ লগত ধ্যানত বহি তাৰ সমাধানৰ সূত্ৰ বিচাৰাৰ চেষ্টা কৰিব। তেনে কৰাৰ পিছত দেখিব আপোনাৰ সমস্যা সমাধানৰ কেইবাটাও উপায় ওলাই আহিছে। পৰাজয় ভয়ত কম্পমান মানুহে জীৱনত কেতিয়াও ডাঙৰ সাফল্য অৰ্জন কৰিব নোৱাৰে। এটা সবল স্মৃতি গঢ়ি তোলাৰ চেষ্টা কৰক। দুৰ্বল স্মৃতিৰে আপুনি জীৱন বাটেৰে বেছি দূৰ আগুৱাব নোৱাৰে, পদে পদে উজতি খাব লাগিব। এয়াই আছিল আজিৰ ভিডিঅ'টো, আৰু আছে, আমি সেইখিনি পৰৱৰ্তী সময়ত আপোনালোকক দেখাম। আৰু বন্ধুসকল, আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। নতুন বছৰত আপোনালোকলৈ ভাল ভাল ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগবাঢ়ি যাবলৈ উৎসাহ পাওঁ। এইখিনি আছিল আজিৰ ভিডিঅ'টো। আৰু বন্ধুসকল, আজিৰ ভিডিঅ' যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপিবলৈ একদম নাপাহৰিব, কিয়নো আমাৰ ভিডিঅ'বোৰ আপোনালোকে তেতিয়াহে সোনকালে পাব। এয়াই আছিল আজিৰ ভিডিঅ'টো। আজিলৈ বিদায়, ধন্যবাদ, জয় অসম।